এই ঘাটটো দেখিছে আমি পাৰ হৈ গৈছিলোঁ, যিখন আমাৰ কাঠৰ দলং। তো এই ঘাটটোৰ পৰা আপোনালোকৰ ব'লবম ষ্টাৰ্ট হয়, তেতিয়া পানী বহুতখিনি বাঢ়ি যায়। সেই ঘৰটো দেখিছে নহয়, তালৈকে পাই যায়গৈ। আৰু ইয়াৰ পৰা মানে ব'লবম ষ্টাৰ্ট হয়। এয়া ঘাটৰ পৰা পানী লয় আৰু সুদা ভৰিয়ে আপোনালোকৰ তিনিচুকীয়া শিৱধামলৈকে যাব লাগে। অ'কে, তিতা কাপোৰে যায় বুলি মই গম নাপাওঁ। পিছে বহুতখিনি দূৰ ঢলাৰ পৰা তিনিচুকীয়া। তো আমি নেক্সট ব'লবম হ'লে মানে দেখুৱাব পাৰিম, কিন্তু এইবছৰ নহ'ল লকডাউনৰ কাৰণে বিশেষকৈ। আৰু ঘাটটো চাব পাৰে, ইয়াত পুৰণা ফেৰী দুখনমানো থৈ দিছে আৰু এইফালে নতুন ফেৰীও আছে সেইফালে। তো এতিয়া আমি যাওঁ ঢলা কেনপাছ। তো চাই থাকিব, এইটো গ'লি ঢলা কেনপাছ। এইখন ঢলা বজাৰ। আমি এইফালৰ পৰা আহিলোঁ। বেলেগ ৰাস্তাত সোমাই গৈছোঁ। ভাই কেনপাছ। তুমি আহিছা আগত? না আগত আহিছোঁ মই। খালি মই তেতিয়া সৰুতে অহা নাই, দুবাৰ তিনিবাৰ। আৰু ৰাস্তাবোৰ মোৰ মনতে নাথাকে, মেইন কথা। বহুত ধুনীয়া প্লেচ হয় পিকনিকৰ কাৰণে। এয়া ছয়খোৱা LP স্কুল চাগে, এইখন ছয়খোৱা বিদ্যালয়। পাইছোহি চাগে। বেয়া ৰাস্তা, পথাৰ মানে আহি ভাল লাগিছে। ৰ'দটোৰ কাৰণে আন্ধাৰ লাগিছে। ঢলা কেনপাছ পাইছোহি। তো ঢলা কেনপাছ এয়া দেখিছে। আকৌ তলত মজা, আল্টিমেট মাউণ্টেইন। মজা লাগিছে। এইডোখৰত সন্ধিয়া টাইমত মজাই লাগিব একচুৱেলি। ৰ'দটোৰ কাৰণে অলপ দিগদাৰ হৈছে দেখাবলৈ। ৰ'দটোৰ ফালে পোহৰ পৰিলে মানে আন্ধাৰ দেখি। ৰাস্তা কিন্তু বঢ়িয়া। বুম, ৰাস্তা দিগদাৰ আছে। সৰু গাড়ীৰ কাৰণে প্ৰব্লেম আছে, বাইকৰ কাৰণে কোনো প্ৰব্লেম নাই। য়েছ, কেনপাছ পাই গ'লোহি আমি আহি।
এইটো বহুত ধুনীয়া পিকনিক প্লেচ হয়। আপোনালোকে যদি নিউ ইয়েৰত কিবা প্লেনিং কৰিছে তেন্তে ইয়াত এবাৰ আহি চাব পাৰে। বহুত ধুনীয়া জেগা দেখিছে, মাজুলী টাইপৰ লাগে কোৱা, মাজুলী টাইপৰ নিচিনা। একদম নদী কিনাৰত বহুত ধুনীয়া প্লেচ। মাজুলীৰ নিচিনা। মই মাজুলী গৈ পোৱা নাই এতিয়ালৈকে, এতিয়া কম কেনেকে। মাজুলীৰ নিচিনাই ভিউ, মাজুলী লাগিব। তো ইয়াত পানীৰ কাৰণেও কোনো অসুবিধা নাপায়, খোৱাৰ কাৰণেও কোনো অসুবিধা নাপায়। সম্পূৰ্ণ ইয়াত গাহৰি কাটি আছে চাগে আগফালে। এইবোৰ আপোনালোকৰ ফৰেষ্টৰ কিবা। তো আমি আহি পালো কেনপাছ। এইখিনি দেখিছে আপোনালোকে, এইটো পিকনিক প্লেচ হয় পুৰা। আৰু এইখন আপোনালোকৰ ব্ৰহ্মপুত্ৰ। ইয়াত ধৰি আছে আপোনালোকৰ মাছ আৰু ভিউৰ কাৰণে কোনো আপত্তি নকৰে। বহুত ধুনীয়া প্লেচ হয় পিকনিকৰ কাৰণে একচুৱেলি। আৰু এতিয়া পানীৰ কোনো অসুবিধা নাই, চব দেখাই আছো। পানী আৱাজটো শুনিছে চাগে, নুশুনিবও পাৰে, মোবাইলত নাহিবও পাৰে। কি ধুনীয়া বে, নকৈছো আৰু। মই কিন্তু হেলমেট নুখুলো। ই হেলমেট নুখুলে, হেলমেট নুখুলো। ইমানেই লাজকুৰীয়া মানুহ, ছোৱালীতকৈ হাত চাই। মই কবলৈ মানে ইয়াৰ ভাষা নাই আৰু। বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। ইয়াত বহুতবাৰ পিকনিক, ইয়াত মাইকী মানুহ আপোনালোকে মাছ মাৰি আছে দেখিছে। ইয়াত বাঁহত উঠি ফটো মাৰিব লাগিব দেই। সেয়া আপোনালোকে দেখিছে, নাও লৈ মাছ মাৰি আছে কিনাৰে কিনাৰে। নাৱত উঠি চাবলৈ মন গৈছে, উঠিবা নি? নাৱত উঠি চাবা নি? উঠি চাবা পাৰি যদি উঠাই। উঠাব নে ভিউটো চাওক এবাৰ, নুঠাই এনে নাৱত কেলে উঠাব আকৌ। এবাৰ ভিউটো চাওক। আপোনালোকৰ দেখি আহিবলৈ মন গৈছে চাগে। আল্টিমেট প্লেচ হয় আৰু ইয়াত মানে কোনো ধৰণৰ অসুবিধা নাপায়। না পানীৰ কাৰণে অসুবিধা পাব, অকল খোৱা পানীটো নিজে লৈ আহিলে হ'ল, বাকী চব ইয়াৰ পৰা পাব। বঢ়িয়া 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 প্লেচ। কি পাই গম পোৱা নাই? কি পায়? অসমত য'তো হ'লেও শিশু মাছ থাকিলে মানে প্ৰজনন অকল ইয়াতে হয়। আমাৰ এই কি বুলি কয়, ডিব্ৰু চৈখোৱা। সেইখনতো ডিব্ৰু চৈখোৱা, এখনেইতো। ইয়াতে অকল শিশু মাছ, অনলি ইয়াতে প্ৰজনন কৰে। ফৰেষ্টখন সেইখন ফৰেষ্ট ইটো পাৰে, ইটো পাৰে আছে। ডিব্ৰু চৈখোৱা যাব মন নাই যোৱা বে। ইয়াতে থাকি যা, ইয়াতে থাকি যাম। ভিউ 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 কি সুন্দৰ। এয়া আমাৰ কেমেৰামেন বাবুৰ সৈতে নাও উঠাই আছে। আৰু এইফালে নাওখন, সেইফালে আপোনালোকে দেখি পাইছে গছ চছ ওলাই আছে। তাত ডিব্ৰু চৈখোৱা তাৰ পৰা ষ্টাৰ্ট হৈছে। সেইফালে গোটেইখিনি এৰিয়া। নাৱত উঠি চাবলৈ মন গৈছে, কিন্তু নুঠাব চাগে, মাছ মাৰি আছে। মাছ মাৰি আছে। আৰু এইফালে ভিউখিনি দেখিছে। এইডোখৰ ঢলা কেনপাছ বুলি কয়। আপোনালোকে এবাৰ আহি চাবহি কেনেকুৱা ভিউটো লাগে। মইতো আহি খুবেই ভাল পাইছোঁ, লগৰকেইটাও খুব ভাল পাইছে। সিহঁতি ফটো মৰাত লাগি গ'ল ভিউটো দেখি। আৰু এইডোখৰ একচুৱেলি পিকনিক প্লেচ হয়, পিকনিকৰ কাৰণে স্পেচিয়েল জেগা। আৰু অকণমান ঢলা টাউনৰ পৰা অকণমান সোমাই আহিব লাগে খালি। আপোনাৰ 15-20 মিনিটমান লাগিব। অকণমান ৰাস্তাটো বেয়া আছে মাজত, বাকী সেইখিনিৰ পৰা গাড়ীখন থৈও আহিব পাৰিব। আৰু পিছত ভাল হৈ যায় অৱশ্যে। ইয়াত বহুতখিনি মানুহ আহিয়ে থাকে পিকনিক খাবলৈ এইটো জেগাত। আৰু পানী দেখিছে, একেবাৰে পাৰত চুইয়ে আছেহি, কোনো ধৰণৰ অসুবিধা নাই মানে। পানী একচুৱেলি ইয়ালৈকে থাকেহি বাৰিষা দিনত। পানী একেবাৰে কিনাৰতে লাগি আছে। এয়া কুন্দাও আছে। কাপোৰ চাপোৰ ধুৱে যদিও ধুব পাৰিব দেই। বা সি ফটো পজৰ কাৰণে মোকে খেদাইছে। এয়া বেলি ধৰিবলৈ চেষ্টা। আৰু এইফালে কেমেৰামেন, এয়া
হেলমেট পিন্ধি আছিলে, এতিয়া হেলমেটটো খুলি দিলে কেমেৰা ফটো মাৰিবলৈ। এইডোখৰত পানী তো গাইজ কৈ যোৱা। এইডোখৰ প্লেচ ইমানেই ভাল লাগিছে এতিয়া থাকি কিনে, আৰু ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, কিনাৰত ৰ'দটো নাইকিয়া হৈ গৈছে। আৰু এইফালে দেখিছে ইয়াৰ নাম মাইকেল হয়, এই পানী ছটিয়াই আছে, আৰু সেইফালে ফটোগ্ৰাফাৰ ফটো মাৰি আছে, ফটোগ্ৰাফাৰ কাজু। আৰু এইফালে বস্তা পিছল হোৱাৰ কাৰণে সি পৰিও গ'ল একচুৱেলি, ইয়াত পিছল হোৱাৰ কাৰণে। তাৰপিছত তাৰ অৱস্থা বেয়া, এতিয়া বাইকত যাব, চবেই তো দেখিয়ে থাকিব, কলা পেণ্ট তাকো। মাইকেল কিবা ক। এয়াই কেম্পাছ লাগিছে এতিয়া, সন্ধিয়া হৈ আহিছে, বাপৰে। তো গাইজ ঢলা কেনৰ পাছৰ পৰা আমি এতিয়া যাবলৈ লৈছোঁ, আৰু বেলি পৰিলে সেইফালে দেখিছে, বেলি নাই, বেলি পৰিলে, আৰু ভিউটো বহুত ধুনীয়া ভিউ। আৰু এতিয়া আমি যাবলৈ লৈছোঁ ইয়াৰ পৰা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। এইটো দুটা ভিডিঅ'ত ভাগ কৰিব লাগিব একচুৱেলি। প্ৰথমটোতে ইমানখিনি দিলে মানুহ বৰ হৈ যাব, আৰু ভিউটো চব এয়া দেখিছে ভিউটো। বাই বাই ঢলা কেনৰ পাছ, ফিৰ মিলেংগে। সেইকাৰণে ইমানখিনি হেলুৱাই ধৰি অৱস্থা নাই। তো এইখিনি ফটো মাৰি থাকোঁতে সি পৰি গ'লে, আৰু সেই এটা গৈ ক'ত উঠিছেগৈ। তো লাষ্ট চিন আজিৰ দিনটোৰ। আজিও আমি ইয়ালৈ অহা কথা নাছিলে, একচুৱেলি আমি যোৱা কথা আছিলে নামৰূপৰ ফালে, আৰু বৰষুণৰ কাৰণে আমি আহিবলগীয়া হ'ল। ইয়াত 12টা বজাত বৰষুণ এৰিছে, আৰু আমি এইফালে আহিলো গ'লো। অ'কে নাও বাই বাই।